ওলাইছা ঘৰত যাব ৰেডি এনাখন লেতেৰা হৈছে মানে চাফা কৰিব আছে আৰু প্ৰাণজিতৰ দেউতাকক থৈছে আমাৰ এইখন হস্পিটেলত ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰ আৰু এইজনী মোৰ অৰ্ধ অংগ আৰু প্ৰাণজিতে কাৰোবাৰ লগত কথা পাতি আছে এতিয়া প্ৰাণজিতে জ্ঞান দিব এইটো ভিডিঅ'ত নহয় মানে মানুহ আশাধাৰী জীৱটো এইবিলাকতো থাকিবই লাগিব তো সেইকাৰণেতো জীয়াই আছো আচ্ছা আৰু দুদিনমান জীয়াই থাকিলে মানে মই আৰু অলপমান ধনী হ'ম মই দুটকামান পইচা ইনকাম কৰিম ধনী হ'লে মানে গাড়ী এখন ল'ম বা ঘৰ এটা বনাম বা মাটি এখন ল'ম বিজনেছ ভাল এটা হ'ব সেইবুলিতো মানুহ জীয়াই থাকে নহ'লেনো এই ৰাস্তাত কৰি থকা এটাই তোৰ লগত কি পাৰ্থক্য থাকিলে হয় নহয় তোৰতো চুলিও কাটি ল'লি আজি পাৰ্টি এটা দিবই লাগে সেইকাৰণে এইবিলাক হৈছে আমাৰ বাস্তৱ জীৱনৰ তিক্ততা যিবিলাকে কলেজত পঢ়ি আছে যিবিলাকে একদম পুৰা ধুনীয়াকৈ ভাবি আছে মোৰ জীৱনটো এনেকুৱা হ'ব কিন্তু জীৱনটো সেনেকুৱা হ'বলৈ বহুত কঠিন হয় আচলতে ময়ো ভাবিছিলোঁ কলেজ সময়ত মনৰ জোৰ ক'ব আহিছে এতিয়া ইয়াত বহি আছোঁ উপায় নাই কি এজনী বৌ আৰু ককাই বুলি ক'লে মানে বেয়া পায় কেলে কবি কোনফালৰ পৰা মোক বুঢ়া লাগে তোতকে মই 10টো মই সৰু নিচিনা হ'ব পাৰে তাৰ মন্ত্ৰখন তাৰ ৰসগোল্লা নিচিনা তাৰ অন্তৰখন হেনো কি বুলি কয় ৰসগোল্লা নিচিনা কাম নাই আৰু যি কি নহওক আৰু এইবিলাকৰ অভিজ্ঞতাৰ তিক্ততা কাৰ আছে থাকিব লাগে কাৰ আছে কমেণ্টত জনাব ভিডিঅ'টো কমেণ্টত আৰু বহুত দুখৰ ভিডিঅ' আমাৰ এইটো আৰু ইণ্টাৰেষ্টিং কথাটো হৈছে কি ইয়াত বহুত ধুনীয়া ঘাঁহ এনেকৈ বহি আছোঁ এইখিনি ঘাঁহখিনি এনেকৈ টিপি দিলে এনেকৈ সোমাই যায় এনেকৈ এইখিনি কি ঘাঁহ বুলি কয় কাৰ্পেট গ্ৰাছ কেতিয়াবা মোক কাৰোবাৰ প্ৰতি হিংসা জাগে লোকে গাড়ী এখন লৈছে মোৰ ল'ব মন গৈছে কেতিয়াবা হিংসা জাগে যে কি মই আমুকটো বস্তু খাম তামুকটো বস্তু খাম এতিয়া ইয়ালৈ আহিলে এনেকুৱা ভাৱ হয় যে কি এইবিলাক কিনো কৈ থাকিবি পইচা পাতি ধান্দা আমুকত পইচা লওঁগৈ আমুকত কষ্ট কৰোঁগৈ তাতকৈ একদম ভালকৈ খাব লাগে একদম ফ্ৰেছ বস্তু নিজৰ ঘৰত খেতি কৰি সেইখিনি খালে সুস্থ সবল হৈ থাকিম ভালকৈ 60 বছৰ পিছত মৰিম একো নাই হিংসা থাকিব লাগে খালি নথিং নিগেটিভ এভৰিথিং পজিটিভ কয় যে সেই তেনেকুৱা হ'ব লাগে তাৰমানে হিংসা কৈছ কিন্তু ভালকৈ কৰ তাৰমানে আচ্ছা মানে এই গাড়ীৰ পিছৰ পৰা লিখা থাকে জানো হিংসা নকৰিব এদিন আপোনাৰো হ'ব বুলি আচ্ছা সেইটো কথা এনেকুৱা লগৰ কথা মানে ইয়াক কথা কৈ জিকিব নোৱাৰি চব কথা পাতি আৰু দেখাইছোঁ আৰু ধুনীয়াকৈ কথা কৈ আছোঁ আমি প্ৰায় 5 বছৰ বয়সৰ পৰা আমি স্কুল যাওঁ প্ৰায় 30 বছৰমান 26 বছৰ প্ৰায় 25 বছৰলৈকে হ'লেও পঢ়িয়ে পঢ়ি থাকোঁ বাকী থাকিলে আৰু ভাৰতীয় গড় আয়ুস মতে 35 বছৰ এই কি বুলি কয় 20 বছৰমান ফূৰ্তি কৰিব লাগিব বাকী যিখিনি বাকী থাকে একদম বিচনাত কটাব লাগিব এই কিয় কোৱা কি লাগে ওলাইছা ঘৰত যাব ৰেডি এনাখন লেতেৰা হৈছে মানে চাফা কৰিব আছিলে চাফা কৰিব ওলাই লোৱা সেইটো কি বস্তু এতিয়া আমাৰ ছুটি হৈ গ'ল মুখখন ধুই লওঁ গা চা নধুওঁ একেবাৰে ঘৰতে ধুম দিয়ক তাৰপৰা কি হ'ল চমুকৈ এটা ভিডিঅ' আছিলে দেখালোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ ধন্যবাদ